নমস্কাৰ। ৰশ্মিৰেখা বৰাৰ এটি হৃদয়স্পৰ্শী কবিতা পাঠ কৰিব বিচাৰিছোঁ। কৃতিসমূহ মাৰ্জনা কৰিব। প্ৰথম নিশাই সি মোক কৈছিল, ঘৰৰ চাৰিদুৱাৰেই আজিৰ পৰা তোৰ পৃথিৱী। আই, সেইদিনাৰে পৰা মোৰ ভৰি কুটে কুটাই, আৰু তই ভাবিলি জোৱাইৰে মোক নেপুৰ পিন্ধাই। সি মোক কৈছিল, ল'ৰা পোৱালিহে লাগে, চাবি ছোৱালী হলে তোক নগাত বেচিম। আই, সেই নিশাৰ পৰা মোৰ কঁকালৰ তলচোৱা কুটে কুটাই, আৰু তই ভাবিলি জোৱাইৰে মোক কিং খাপৰ মেখেলা পিন্ধাই। প্ৰথম নিশাই সি বখলিয়াইছিল মোৰ বুকুখন। আই, সেই নিশাৰে পৰা মোৰ বুকু কুটে কুটাই, আৰু তই ভাবিলি জোৱাইৰে মোক বন কৰা পাতৰ ৰিহা পিন্ধাই। সেই যে মই চিঞৰিব খুজিছিলো, সি মোৰ ডিঙিত চেপা মাৰি ধৰি কৈছিল, তিৰোতাৰ মাত হেনো চাৰিবেৰৰ বাহিৰলৈ নাযায়। আই, সেই নিশাৰে পৰা মোৰ ডিঙি কুটে কুটাই, আৰু তই ভাবিলি জোৱাইৰে মোক মীনা কৰা গলপতা পিন্ধাই। আই, পিতায়ে তোক নেপুৰ পিন্ধোৱাৰ নিশা, পিতায়ে তোক কিং খাপৰ মেখেলা পিন্ধোৱাৰ নিশা, পিতায়ে তোক মীনা কৰা গলপতা পিন্ধোৱাৰ নিশা, বাৰী চুকৰ ঘাঁহনিত উৰে ৰাতি চকুৰ পলক নেপেলোৱাকৈ আছিল নে থৰ থৰকৈ কপি তোৰো আজলিয়াই। বহু কথা সোধাই নহলচোন, বহু কথা কোৱাও নহল তোক। কেনেকৈ মই খুলিলো নেপুৰ, কেনেকৈ খুলিলো গলপতা, পাতৰ বন কৰা ৰিহা। আৰু আজি এই মাজৰাতি যেতিয়া সি মোক সুধিছে, মোক লাগে নে পৃথিৱী চাবি, বাহনিডৰাৰ নিজানত থৰ থৰকৈ কঁপি থকা তোৰ মিমাও মাতটো খামুচি মইতো সুধিব খুজিছো, পৃথিৱী চাবলৈ মোৰ লগত যাবিনে আই? ধন্যবাদ।